দেখিলেই ভাল লাগে। আকৌ মাজতে এখন নদী আছে বাৰু, নদীখন ইমানকৈ বুজা নাযায় নদীখন, তথাপিতো খেতিপথাৰখিনি বুজা যায়, কাউৰীখিনি বুজা যায়। এইখন আমাৰ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সৌৰচালিত এটা পাম্প দিছে। কৃষকবিলাকৰ সুবিধাৰ কাৰণে সৰু সৰু আজিকালি জলসিঞ্চন বিভাগে স্কিম লয়। স্কিমবিলাক সৰু সৰু লোৱাৰ এটাই সুবিধা, ডাঙৰ হ'লে সাধাৰণতে বৰিং, ডাঙৰ হ'লে সাধাৰণতে যিহেতু আমাৰ এখন খেতিপথাৰত বাৰমাহে খেতি নহয়, কেৱল শালি খেতিয়ে হয়। সেইখন বহুত ওচৰ ৰাইজে উপকৃত হৈছে ভালে। ধন্যবাদ। গাঁৱলীয়া ভিডিঅ'টো চাই ভাল লাগিলে ফ'ল' কৰিব পেজটি।